কৃষ্ণ হরি এতিয়া তোমালোকক আমি পোনপ্ৰথমে বামনৰ শাস্ত্ৰৰ বিষয়ে অকণমান শিকাম। তোমালোকে আমাৰ লগত মন দি শুনিবা আৰু আমাৰ লগত গাবা, ঠিক আছে? মই দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাসিনী বিমলে আকৌ গোৱা দাহাৰ সমান বলবন্ত নাহি আন নিজগতে কৰে চৰণে প্ৰণাম। এতিয়া তোমালোকে লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখিবা দীৰ্ঘ ই হয় বৈব আৰু পেট কটাৰ, ঠিক আছে? লিখা ধুনীয়া ধুনীয়াকৈ বাক্যকাৰী তোমালোকে লিখা। দাদা হয় আমার কি লিখিছে? কি লিখিছে? দৈত্যপতি হিৰণ্যকশিপুৰ কি লিখিছে গম পাইছে? কি লিখিছে? দৈত্যপতি হিৰণ্যকশিপুৰ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ বুলি দৈত্যপতি হিৰণ্যকশিপু আমাৰ আমি কি এছৰ লিখিবলৈ কৈছিলো নেকি? ঈশ্বৰে কৈছিলো একেশ্বৰে দি তলৰ পৰা ওপৰলৈ চেঁচা হৈ পৰি দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ
কি লিখিছে এইবোৰ আমাৰ ঈশ্বৰ বুলি ঈশ্বৰ তোমালোকক আমি কৈছো ঈশ্বৰ লিখিবলৈ তোমালোক লিখিছা যে ভাতৰ লগত খোৱা আচাৰ মাছৰ লগত খোৱা আচাৰ কি লিখিছা তুমি নিজেও মৰিবা আমাৰ দেউতাকো মাৰিবা নিজে মৰিবিতো আৰু আমাকো বধা ভাগি কহিবা শুনা হ'ব এইবিলাক এতিয়া তোমালোকে বাদ দিয়া এতিয়া তোমালোকে এজন এজনকৈ থিয় হৈ চোৱাচোন তোমালোক কোনে কি কৰি ভাল পোৱা এতিয়া তোমালোকে পাদাওৰাই থাকা আমি দুইজন অকণমান আহাৰ গ্ৰহণ কৰি আছো ঠিক আছে